আপুনি ইয়াতে থাকিবই নি কৈ দিব ভিডিঅ'
যুগে যুগে নানা রূপে এই পৃথিবীত অবতার। কিন্তু ভাই এবাৰ গোকুলত আমি শিশুলীলা কৰি দুৰাচাৰ কংসমাৰ অনুচৰবোৰক নিধন কৰিলোঁ। কিন্তু এতিয়াও উজ্জীৱিত আছে সেই কংসমা। তেওঁকো অচিৰতে বধ কৰি অন্ধকাৰ কোঠাশালৰ পৰা পিতা বসুদেৱ আৰু দৈৱকীয়াই মুকলি কৰি অনাৰ কথা তুমি বাৰু কি চিন্তা কৰিছা? বিকিৰি থৈছো ৰ কৰ্মফলৰ বাবে বন্দী আছে জনজননী মুদ্ৰাৰ অন্ধকাৰত। কৰ্মফল নহয় কৃষ্ণ, এয়া ষড়যন্ত্ৰ। অত্যাচাৰী কংসমাক অচিৰতে বধ কৰিব লাগিব। ধৈৰ্য ধৰা দাদা, কংসমাক এতিয়াই বধ কৰিলে আমাৰ পৰিকল্পনাই ব্যৰ্থ হ'ব দাদা। আৰু কিমান দিন অপেক্ষা কৰিব লাগিব কৃষ্ণ? বেছি দিন নালাগে দাদা। কংসক বধ কৰাৰ আগতে আমি শান্তিপূৰ্ণ গুৰুৰ গৃহত ব্ৰহ্মচাৰ্য বধ কৰি শিক্ষা লাভ কৰিব লাগিব দাদা। কি ক'লা কৃষ্ণ? আমি গুৰু গৃহত থাকিব লাগিব, তাকো ব্ৰহ্মচাৰ্য বধ ধৰি? পাহৰি নাযাবা দাদা, মৰ্ত্যৰ মানুহক সৎ পথ দেখুৱাবৰ বাবে আমাৰ অৱতাৰ নহয়চোন। তোমাৰ কথা মই একো বুজা নাই কৃষ্ণ। বুজিবা দাদা, মোৰ উদ্দেশ্যৰ কথা সোনকালেই বুজিবা। ইতিমধ্যে গুৰুৰ গৃহত পঞ্চ পাণ্ডৱে শিক্ষা লাভ কৰিছিল দাদা। পঞ্চ পাণ্ডৱৰ লগত আমাৰ কি সম্পৰ্ক? সম্পৰ্ক আছে দাদা। ভূভাৰ হৰণৰ বাবে মই কি কল্পনা কৰিছোঁ, তাহাৰ মহানায়ক হ'ব মধ্যম পাণ্ডৱ অৰ্জুন। মধ্যম পাণ্ডৱ অৰ্জুন? অঁ দাদা, ইয়াৰ লগে লগে আন এজন মহানায়কক দ্ৰোণাচাৰ্যৰ পুতুৱাই ঐক্যচ্যুত কৰাব লাগিব। সেইজন দুৰ্মুখীয়া কোন কৃষ্ণ? সেইজন হ'ল নিশাত নন্দন একলব্য দাদা। একলব্য? তোমাৰ উদ্দেশ্য কি কৃষ্ণ? মোৰ উদ্দেশ্য ভাই কৃষ্ণ, সঁচাই তোমাৰ অপাৰ মহিমা কৃষ্ণ। এতিয়া যাওঁ ব'লা দাদা, যশোদা আহি নিশ্চয় আমাক বিচাৰি ব'লা ভাই। Rata krikri rata zide Rata krikri rata zide Rata krikri rata zide
হরি হরি লগে সরে হরি ভাবে ধরু হরি হরি পাত লাগি গোলা হরি হরি রাতা তাক লীনা নে তাদিনা খিটি তাক জিতে লীনা হে আহি আহি পালোহি আমি এই অৰণ্যৰ মাজ। তথাপিতো ঘূৰি যাবৰ ইচ্ছা হোৱা নাই। কিমান যে ধুনীয়া এই বন, মন প্ৰাণ ভৰি নিয়ে, নহয়নে ভাইহঁত? হয় ভাই, চাৰিওফালে ফলে ফুলে জাতিষ্কাৰ হৈ সৌন্দৰ্য বঢ়াইছে। মোৰ মনত এনেকুৱা লাগিছে গোটেই জীৱন যে ইয়াতেই পাৰ কৰি দিম। নালাগে, আমি যি উদ্দেশ্যলৈ আহিছোঁ তাক সাধন কৰা। কি কৈছা ভাই? মোৰো একমত। কোৱাচোন বাৰু আজি আমি কি খেল খেলি মোৰ বোধেৰে এইদৰে খেলাটো আজি ভালকে নহয়। ভাল হ'ব, ভাল হ'ব। উত্তম, উত্তম ভাইহঁত। তেনেহ'লে ভাই তুমিয়েই প্ৰথম আৰম্ভ কৰা। কোৱা ভাইহঁত। একেবাৰে আগত থকা অকলশৰীয়া আমটোৱে হওক আমাৰ লক্ষ্য। মই আমটো মাটিত পেলাম। কোৱা। নোৱাৰিলা, তুমি নোৱাৰিলা ভাই। দুটা কিনি গ'লো। তুমি কি কৰিব পাৰিবা কোৱাচোন ভাই? মই তুমি সেই নিৰীহ জীৱটো বধ কৰিব নালাগে। তুমি কি কৰিব পাৰিবা কোৱাচোন ভাই? মই বাৰু কোৱাচোন, তুমি মাটিত পৰা চৰাইটো পুনৰ আকাশত উৰিব পৰা কৰিব পাৰিবানে? এইটো অসম্ভৱ কথা। তুমি মৃত্যু দিব খোজা হৰিণাটো পুনৰ জীৱনদান দিব পাৰিবানে? জীৱনদান দিবলৈ মই কিবা ভগৱান নেকি? ভগৱানে মৰা বস্তু বনাই দিয়াৰ বাবে যদি সৃষ্টি কৰিব নোৱাৰা তেন্তে ধ্বংস কৰাৰ আমাৰ কোনো অধিকাৰ নাই। আৰু যদি ধনুবিদ্যা মানি ধ্বংস, তেন্তে সেই বিদ্যাৰ কোনো প্ৰয়োজন নাই। তেনেহ'লে তুমি এই ধনুবিদ্যা আমি শিকা নেকি? শিকিম, শিকিম। মই এনে মনোবিদ্যা শিকিব বিচাৰোঁ যাৰ দ্বাৰা ভগৱানৰ এই সুন্দৰ সৃষ্টি ধ্বংসৰ পৰা ৰক্ষা কৰিব পাৰোঁ। কিন্তু গুৰুবিনে যে শিক্ষা নহয়, মই তাকেই চিন্তা কৰিছোঁ ভাইহঁত। তুমি ঠিকেই কৈছা ভাই। শুনা শুনা ভাইহঁত, মই অচিৰতেই সেই আচাৰ্যৰ কাষলৈ ধনুবিদ্যা লাভৰ বাবে যাত্ৰা কৰিম।
তা হে কৃষ্ণ হৰি Down, deep, down, giri, hey, kadhe, nita, kiti, down, tata, kita, deep, hey, down. নপয় হৈ যাব
কি তাতা হিতা ধীনা ধে তাকি তাতা হিতা ধীনা ধে জি ধে হিতা হ্যানি তা ধীনাও হ্যানি তাকি তাতা হিতা জি মা হে মোরা মোরা প্ৰণাম পিতা। ভগৱান থাকক সহায়। আই পুত্ৰৰ সেৱা গ্ৰহণ কৰা। দীৰ্ঘজীৱী হওক। কি বাচা আপোন পেটে আজিতো দেখো মলিন বলন। বাচা কিনো চিন্তাই তোৰ দহিতে হৃদয়। না না প্লিজ নকৰিবা চিন্তা তুমি পুত্ৰৰ পাৰা। কোমল পতিয়াত সংসাৰৰ আও খাও একোকে নাজানো। যোৱা তুমি ভোজনৰ কৰাবলৈ আহিবা। বাছা যাওঁ মই ভোজনৰ কৰোগৈ। কিন্তু বাছা খুলি কবি মনৰ কথা পিতাৰৰ। কিনো আছে তোৰ দুখৰ কাৰণ। সঁচাই দেখা তোৰ মলিন বদন। খুলি ক পুত্ৰ কিনো আছে তোৰ দুখৰ কাৰণ। পিতা যত আছে সমনীয়া মোৰ অতহাস্য কৰে মোক নিদে পুত্ৰ বুলি। নাই হেনো সমাজত উচ্চ স্থান মোৰ। এই কথা সঁচা নেকি পিতা। সঁচা পুত্ৰ পুত ধৰ্মকুল বৃদ্ধি সদায় আমাৰ। কিন্তু পিতা কোন ধৰ্মকুল বৃদ্ধি বুলি সকলোৰে বঞ্চনা মোৰ পাতিলৈ জীৱন ধাৰণ কৰা মোৰ বাবে নহয় সম্ভৱ। তাৰ পৰিৱৰ্তে পিতা লাভ কৰি অস্ত্ৰ শিক্ষা যোগ্যজনৰ পাশে ঘোষণা কৰিব খুজি মই বিশ্বৰ বুকুত কোন জাতি কদাপিও নহয় অধম। পুত্ৰও হ'ব পাৰে মহাযোদ্ধা মহাশক্তিমান। উত্তম পুত্ৰ যদি সেইটো কামনা মনত অতি শীঘ্ৰেই যদি তই হস্তিনাপুৰলৈ ধৃতৰাষ্ট্ৰ পৰশীপতি পৰিচিত মোৰ সবিশেষ মনৰ কথা কৰিবে। দ্ৰোণাচাৰ্য শিক্ষাগুৰু হস্তিনাপুৰত পৰিচয় পালে তোৰ অৱশ্যেই অস্ত্ৰ শিক্ষাৰ কৰিব সদায়। বল
আচাৰ্য ৰাজকুমাৰসকলৰ অস্ত্ৰ শিক্ষা কিমান আগবাঢ়িছে কওকচোন কোনে কিমান বিদ্যা কৰিছে আহৰণ হে কান্তিয় আছে মাত্ৰ বাকী লক্ষ্য কিন্তু একাগ্ৰতা নহ'লে বিদ্যা লাভ যে নহয় সম্ভৱ এই ক্ষেত্ৰত একমাত্ৰ অৰ্জুনেহে লভিছে যোগ্য শিক্ষা লাভ আৰু সেয়েহেতু অৰ্জুনক হিংসা কৰে দুৰ্যোধনকে আদি কৰি কৌৰৱ ভাতৃগণে স্বভাৱতে দুৰ্যোধন অতি অহংকাৰী হিংসাৰ প্ৰবৃত্তিতে পুহিছে মনত কিন্তু আচাৰ্য পিতৃহীন মহাধাৰ্মী পঞ্চ পাণ্ডৱক বহু কষ্টে মই কৰিলোঁ পালন দিয়ে যেন উপযুক্ত অস্ত্ৰ শিক্ষাদান এই মোৰ কামনা মনত গুৰুভক্ত পাণ্ডৱক মই শ্ৰেষ্ঠ শিক্ষা কৰিছোঁ প্ৰদান অৰ্জুনৰ বানৰ কৌশল ভীমৰ গদাৰ প্ৰহাৰ যুধিষ্ঠিৰ ধৰ্ম অৱতাৰ নিশ্চয়েদি কীৰ্তিমান হ'ব ভাৰতত এতিয়াহে লভিলোঁ সন্তি বলক আচাৰ্য এতিয়া ডাঙৰ Oh
দাদা, গুৰুৱে আমাক কি শিক্ষা দান কৰিছে তাক তোমালোকে সম্পূৰ্ণ মনে প্ৰাণে গ্ৰহণ কৰিবা। এই মোৰ কামনা মনৰ। দাদা, তাৰ বাবে তুমি চিন্তা নকৰিবা। মই গুৰুৱে শিকোৱা সকলো কৌশল আয়ত্ত কৰিছোঁ। মোৰ মাত্ৰ বাকী আছে লক্ষ্যভেদ। গুৰুৱে শিকালে সেই শিক্ষা মই ভালদৰে আয়ত্ত কৰিছোঁ। দাদা, ময়ো তৰোৱাৰ বিদ্যা ভাল। তুমি সন্তোষ পালো ভাইহঁত। এতিয়া আমি যাওঁ ব'লা। দুৰ্যোধনতে নিশ্চয় আমাৰ বাবে অপেক্ষা কৰি আছে। ব'লা দাদা। চিন্তা কৰিছা দাদা? আমাৰ এশ ভাতৃ আৰু পাণ্ডৱ
সিহঁত আহিছে। যুধিষ্ঠিৰ, গুৰুদেৱ এতিয়া অহা শিক্ষাদানৰ বাবে তাকেই আলোচনা কৰিছিলোঁ। যুধিষ্ঠিৰ, দাদা যুধিষ্ঠিৰ, তোমালোকে ইয়াতে অপেক্ষা কৰা, মই যাওঁ পৃথিৱীৰ কাষত। গুৰুদেৱ আশীৰ্বাদে আমিও সৌবৃক্ষৰ তলতে বিশ্ৰাম লওঁগৈ। ভক্তি ভাবে কৰক মোক শিষ্য আপোনাৰ
নিদিব হিয়াক মোৰ দাৰুণ আভাস। আহিছিলো ধনুবিদ্যা শিকিবৰ বাবে। নিদিয়ে নালাগে শিক্ষা, নপঢ়োৱাকে গুচি যাম মই অহা বাটেই। কিন্তু সেয়ে কৰজোৰে মই কৰিছো বিনতি, নকৰিব তিৰস্কাৰ মোক সুতা পুত্ৰ বুলি। মোক বন্ধ কৰা ভগৱানক আনে মুহূৰ্তৰে কলে স্থান কৰ কৰিছা। যাওঁ দে, কিন্তু যোৱাৰ আগতে মই এটি বাক্য কৈ যাওঁ তব সন্মুখত। এই নিৰ্ভীক পুত্ৰ কৰ্ণয়েদি মহা ধনুৰ্ধৰ ৰূপে জগতত দিব পৰিচয়।
অমুক বুলি কথা চিন্তা কৰি একো লাভ নাই। তাতোতকৈ আমি গুৰুদেৱ নহা পৰ্যন্ত পৰৰ অভ্যাস কৰোঁ। আহা দাদাৰ উচিত কথাই হ'ল। কোৱা দাদা। আমি খোৱা কথা আমি মই একেবাৰে ঘৰেই মাতিছে। তাকেই কপি আছিলোঁ অৰ্জুন। সৌতে আপিঠৰ আগৰ আনটো দেখিছা, তাক কৰ মাৰি মাটিত পেলোৱাৰ লক্ষ্য আমাৰ। দাদা এই কাম মই কৰিম। অৰ্জুন জীয়া গৈ হ'ল। অলপৰ কাৰণেই মই ব্যৰ্থ হ'লো। গুৰুদেৱ ভালদৰে মই চেষ্টা কৰাৰ কাৰণে ব্যৰ্থ হ'লো। মোৰোকে একে অৱস্থা গুৰুদেৱ। নিশ্চয় তোমালোকে ভালদৰে চেষ্টা কৰা হ'লে নিশ্চয় সফল হ'ব পাৰিলাহেঁতেন। এতিয়া সকলোৱে গছজোপাৰ ওপৰত বহি থকা চৰাইটোলৈ যিদৰে ঘৰ মাৰি পক্ষী উৰি পেলাব তেওঁৱে শ্ৰেষ্ঠ হ'ব। আজ্ঞা কৰ গুৰুদেৱ। যোৱান পক্ষী পেলোৱা ভাল গুৰুদেৱ। তুমি কি দেখা পাইছা পক্ষীৰ লগত? গুৰুদেৱ ডাল বন্ধ দেখা পাইছোঁ পক্ষীৰ লগত। ব্যৰ্থ হ'লা। নোৱাৰিবা পক্ষী পেলাব।
hey, giddy hey, taku hey, giddy hey, musi hey, giddy hey. Hit. Taku hey, giddy hey, taku hey, giddy hey, musi hey, giddy hey. Ta ta ta, ni na hey, ta di na, giddy ta, musi hey, ni na hey. এবাৰে আশ্চৰ্য দূৰ নয় প্লিজ ঠিক বুলি মোক কৰিলে অকণমান অস্ত্ৰ শিক্ষা মোক নিদিলে দিনা ভগৱান এয়াই নেকি দয়াময় নাম তোমাৰ কোনে দিব মোক বাৰু গুৰুৰ সন্ধান কোন তুমি কিবা প্ৰয়োজন বাৰে বাৰে গুৰুৰ নাম পৰাশ্ৰাম একলব্য মোৰ নাম নিশাত কলৰ পুত্ৰ মই হিৰণ্যধৰ ধনুবিদ্যা আহৰণৰ হেতু লৈ আহিছোঁ মই অষ্টলাৰ দীক্ষাগুৰু দ্ৰোণাচাৰ্যৰ কাষ অস্ত্ৰ শিক্ষা দিবলৈ তোমাক আশ্চৰ্য নহয় কিয় মোক অস্ত্ৰ শিক্ষা নিদিব নহয় শুনা ভাই তোমাৰ দৰে ময়ো অতি শিল্পলুদ্ধ সুতপুত্ৰ কৰ্ণময় দয়া কৰি গুৰুদেৱ কৃষ্ণৰূপে মোক কৰক জানো কি কৰি বালক হিৰণ্যধনুৰ পুত্ৰ নয় কিবা আশাৰে গুৰু কৰিব বাৰে বাৰকৈ গুৰুদেৱ পৰ্বত প্ৰান্তৰ ভেলি বহু আশা বুকুত বান্ধি আহিছিলোঁ গুৰুদেৱ আপোনাৰ কাছে তেনেদৰে কিয় বাৰু মোক কৰিছে বিমুখ গুৰুদেৱ উপহাস নকৰিব মোক নিজ তাতোতকৈ অভিশাপ দিয়ক আশীৰ্বাদ বুলি লৈ তাকেই শেষ হৈ যাওঁ মই ধৰণীৰ সঁচাকৈ উচ্চাকাংক্ষিত মৰিবৰ বাঞ্ছা কৰ দুৰ্ণৰ কিমান সহিম আৰু তীব্ৰ অপমান হে মাতৃ আখৰে কলিয়াৰে তোমাৰ বচন সাক্ষী হোৱা আকাশৰ চন্দ্ৰ সূৰ্য তৰা সাক্ষী হোৱা মানে তৰু তৃণলতা আজি মই মুক্ত কণ্ঠে কৰিছো ঘোষণা চিৰদিন গুৰু হৈ ৰৈ দ্ৰোণাচাৰ্য মোৰ গুৰুদেৱ যাক তুমি আজি নিজ বুলি কৰিছা অপমান এদিনেই একলব্যক তুমি নিজ মুখে কৰিব লাগিব কৃষ্ণৰূপে গ্ৰহণ তোমাৰেই প্ৰতিমূৰ্তি সাজি তোমাকেই গুৰু মানি এনে বিদ্যা মই কৰিম গ্ৰহণ যি বিদ্যা অজ্ঞাতে তুমি কোনো কৃষ্ণকেই কৰা নাই সদা একলব্য মোৰ নাম সঁচাকৈ একলব্য অতি ভক্তিমান যাব আশীৰ্বাদ কৰোঁ মন বাঞ্ছা পূৰ্ণ হওক
হে গুৰুদেৱ, আজি ঋণ নিশ্চয় তোমাৰ এই প্ৰতিমূৰ্তি সাজি ঢালি দিছো হৃদয়ৰ ভক্তি পুষ্পাঞ্জলি তোমাৰ এই যুগল আশীৰ্বাদ কৰিব মোক কৃতকাৰ্য হওঁ যে অস্ত্ৰ শিক্ষা নতু মই কদাপিতো ঘূৰি নাযাওঁ মাতৃৰ কাষত দেখা দেখা প্রভাত করে নিরন্তরে মরে ডাকি হরি হরি আশীৰ্বাদ দিয়ক এই ঈশ্বৰ নিক্ষেপ কৰি লৰি থকা গছৰ পাত যেন মই স্থিৰ কৰিব পাৰিম তোমালোকক এতিয়া মই চিনিব পাৰিছো এতিয়াও পূৰ্ণ হোৱা নাই মোৰ মনৰ কামনা ভাইহঁত মাতৃক জনাবা মোৰ কুশল বতৰা সাধনাত সিদ্ধি হ'লেই যাম মই স্বগৃহলৈ ব'লা ভাইহঁত তোমালোকক মই আগবঢ়াই দিওঁ গৈছিলি মোৰ হাত বিষাইছে
কোনটো কিয় কৈছিলি মোৰ আশ্ৰমত ব্ৰাহ্মণ কুমাৰ জন্ম ভিগুৰ বংশ কিবা কৈছিলি মোৰ আশ্ৰমত ব্যক্ত কৰ নকৰি কলম শিক্ষাৰ্থী বালক মই শিক্ষাৰ্থী বালক তই ব্ৰাহ্মণ কুমাৰ উৎবৎস ললোতো খ্ৰীষ্ট কৰি পাবি তই শ্ৰেষ্ঠ শিক্ষা ৰামৰ কাষত কিন্তু বাচা ভোজনৰ হৈছে সময় আগে ভোজন সমাপন শিক্ষাৰ নৈ কৰি নৈজন যাওঁ বল দুয়ো কুটিৰ ফিউছে বল গুৰুদেৱ Giết thế ta đấu khi tao đó thế thế giết thế thế chẳng thế đấu ta bị đấu giết thế thế chẳng thế đấu ta bị đấu giết thế thế chẳng thế đấu ta bị đấu giết thế thế chẳng thế đấu ta bị đấu giết thế ta đấu khi tao đó thế আকাজনী কাজ রাতলো যে নানি রাতলো যে এইজনী বা চিনি পাইছো ৰাতলো যে কিমান ডাঙৰ আমাৰ লগত তাকেতো ইমান ডাঙৰ হ'ল স্বাৰ্থপৰ আচাৰ্যৰ পক্ষপাতিত্ব পাণ্ডৱৰ দিনে দিনে বাঢ়িছে গৌৰৱ সকলোৱে কয় মুখে মুখে যুধিষ্ঠিৰ হেনো ধৰ্মৱতা গড় যুদ্ধে ভীম শক্তিমান আৰু ধনুবিদ্যাত অৰ্জুন মহান আৰু বগলিকা সব মানুহ আহিলে নে লাগিছে কি গাড়ী দিয়ে আহিব আমাৰ সেইটো চুকৰ চব আহিছে আমাৰ মানুহ আছে কালি বোলে 80টা মানুহ ধৰি দে না মই এৰা 5 মিনিট মই কৈ 5 মিনিট ধৰি দে না কোনবা যাবালো মই ষ্টেণ্ডাৰ আনি বলবা ষ্টেণ্ডাৰ লগাই বলে ভাল লাগে রে মই কাম কিমান দিয়া কাবাৰা কাপোৰ হ'ল না ছাৰ উত্তম আজি তোমালোকৰ অস্ত্ৰ শিক্ষাৰ অগ্ৰগতিৰ মানুহ আচাৰ্য আৰম্ভ কৰা ধৰি দিয়া মানুহ এটা পালে এই মদনী ক্লাছ হ'ল এজনী পমদে যাব সেকেন্ডজনী হ'ল বিদ্যুমন্ত ছাৰ ভাইক যে আচ্ছা এই 3 নম্বৰজনী মুকুট যে 4 নম্বৰজনী এজনী গোপাল ছাৰ এজনী হেমন্ত যে তাই ফালজনী এই দাই লগা থাজনী বৃষ্টি আকৌ বৃষ্টি না ধৰিবই নে তাই ফালজনী হেৰিও যে চাউলবাৰী মুকুটা যে চাওক গুৰুদেৱ
গোটেইখিনি ছোৱালীয়ে কৰি আছে কৈ ধৰ মই লাগে এইবাৰ হিমান গুৰুত্বে ৰেখা আমি গাঁৱৰ তাৰপৰা চাউল লৈ এইবাৰ প্ৰবন্ধ অসময় প্ৰকাশ কৰক বানৰ স্বৰূপত আজি প্ৰস্তাৱ স্কন্ধ কৰে এইবাৰ তোমাৰ কৰি যিমান এই পাপালৈ চাই আছোন স্মাৰ্টফোন দুই মিনিট বেছি টাইম নাই দুটা নিশ্চয় কাটি দিয়ে ষ্টেণ্ডাল পা নাই ধৰি দে বিজি 2 মিনিট ধৰিব নোৱাৰি তই হাত ধৰি খাই অকল এটা হাতে ধৰ এটা হাতে বহি ল'বি কি হ'ল লগাই থৈ যাম থাকে কৈ যাব দে কৰিব আপোনাৰ কাষত অহংকাৰী দুৰ্যোধন স্বভাৱৰ বাবে ধ্বংস হ'বই নকৰিব মনত ৰাখি গুৰুদেৱ আজিৰ শিক্ষাদান ইমানতে সামৰিছোঁ এতিয়া সকলোৱে নিজ নিজ স্থানে যাত্ৰা কৰা Hey,
পুনৰ ইমানেই লোভেছো মই সকলো কৰিব পাৰিছো মই অসাধ্য সাধন। গুৰুদেৱ, যদিহে কেতিয়াবা কৰিছো কিবা দুখ, নিজৰ অজ্ঞাতে শ্ৰমিব সকলো দুখ নিজ বৃত্ত বুলি। একলব্য মোৰ নাম নিশাত তলাৰ, অতি নিন্দনীয় আৰ্য সমাজৰ। পাছে তোমালোক? ৰাজপুত্ৰ আমি ভক্তিৰাপুৰত আহিছিলো হৃদয়, কিন্তু কোন হে তপস্বী, কোন তুমি, কাৰ শিষ্য তুমি, কোনে দিছে তোমাক এনে শিক্ষা কৰিবলৈ অসাধ্য সাধন? শুনা তেন্তে হস্তিনাৰ ৰাজপুত্ৰগণ, দ্ৰোণাচাৰ্য গুৰু তেওঁৰে অনুগ্ৰহত শিক্ষা মই কৰিছো গ্ৰহণ। প্ৰমাণ
ৰাজপুত্ৰগণ হীন জাতি কদাপিও নহয় অধম কোনো। সেয়া হ'ব একমাত্ৰ অহংকাৰী উচ্চ জাতি। নিশ্চয় ৰহস্য আছে ইয়াৰ লগত। নতু গুৰুদেৱে দি থাকি কিবা কাম নাই দিয়া এই কথাবোৰ কৈছো। ব্যৰ্থিত কৰাণ লৈ আহিছিলো মৃগয়াৰ কিয় বাৰু অনৰ্থ কৰিছা পলম। আজি পূৰ্ণ হ'ল মোৰ মনৰ কামনা। গুৰুদেৱ অধম শিষ্যৰ শত শত প্ৰণিপাত কৰক গ্ৰহণ। গুৰুদেৱ বুলি মোক কৰিছা সম্বোধন। গুৰুদেৱ মই সেই একলব্য নিশাত তলত গৈছিলো তব কাষে অস্ত্ৰ শিক্ষা লভিবৰ হেতু। কিন্তু নিহীন বুলি মোক তিৰস্কাৰ কৰি শিষ্যৰূপে মোক নললে আদৰি। সেইহেতু গুৰুদেৱ আপোনাৰেই প্ৰতিমূৰ্তি সাজি আপোনাকেই গুৰু মানি এই অৰণ্যৰ মাজে আপোনাৰ অনুগ্ৰহে শিক্ষা মই কৰিছো গ্ৰহণ। কোৱাচোন একলব্য মোকে গুৰু মানি কিনো শিক্ষা লঘোচা হলো। তেন্তে চাওক গুৰুদেৱ এই কৰ্মই জুৰিলো ধনো সৌজোপা বতাহত ভাগি পৰা গছ এই ইফৰে দিন তাক পুনৰ জীৱন। সঁচাকৈ কৰিব পাৰিবা তুমি অসাধ্য কথা। কৰিছিলে অংগীকাৰ নেকি সকলো শিক্ষককৈ মোকেই বেছি শিক্ষা কৰিব খোজা। কিন্তু কলৈ গ'ল আজি কব অংগীকাৰ কৈছো নহয় পৰম জ্ঞানতে উচিত বিধান। বুজিছো সত্যে বুলিলো বচন আপুনিয়ে গুৰু মোৰ হে মহান স্থিৰ হৈ ৰওঁ কেতিক্ষণ। হৃদয়ৰ দেৱতাক আজি পাই সন্মুখত ভাৰী হৃদয়ৰ ভক্তি অঞ্চল চৰণ তলত তুষ্ট আজি মই তোমাৰ ভক্তি। কিন্তু শিষ্য হয় গুৰু দক্ষিণা জানো নকৰা প্ৰদান। নিশ্চয় গুৰুদেৱ গুৰু দক্ষিণা মই কৰিম প্ৰদান। কিন্তু হে দেৱ অতিকে দিনহীন মন নাই মোৰ ধনী মৰমৰ। আছে মাথো ভক্তিৰ অঞ্জলি। কওক গুৰুদেৱ দিব লাগে দক্ষিণা ৰূপে নিজ প্ৰাণদান। তাকো মই হাঁহি কৰি প্ৰদান। তোমাৰ জীৱনৰ মোৰ দায়িত্ব যদিহে কৰিব খুজিছা তুমি দক্ষিণা প্ৰদান তেন্তে তোমাৰ দক্ষিণ হস্তৰ অংকুষ্ঠ মোক এতিয়াই দিয়া যাওক। তাকেই মই গুৰু দক্ষিণা ৰূপে পৰিগ্ৰহণ। সামান্য বৃদ্ধাংগলী মোৰ হয় যদি গুৰু দক্ষিণা। গুৰুদেৱ তাকো মই হাঁহি কৰিম প্ৰদান। খন্তেক অপেক্ষা কৰক গুৰুদেৱ খন্তেক অপেক্ষা কৰক।
সেয়া চাওক গুৰুদেৱ, গুৰু দক্ষিণাময় কৰিলো প্ৰণাম। হয় হয় তুষ্ট আজি মই তোমাৰ ভক্তি। আজি মই মুক্ত কণ্ঠে কৰিছো ঘোষণা, কৃষ্ণৰূপে তোমাক মই কৰিছো ঘোষণা। আকাশলৈ চোৱা, স্বৰ্গৰ দেৱগণে কৰিছে পুষ্পবৃষ্টি তোমাৰ শিৰত, তোমাৰে জয়গান গায়। চন্দ্ৰ সূৰ্য থাকে মানে এই পৃথিৱীত, তোমাৰে ভক্তি মহিমা, তোমাৰে গুৰু দক্ষিণাৰ কথা সকলোৱে একেমুখে স্বীকাৰ কৰিব। যোৱা এখন এতিয়া তুমি নিজ গৃহলৈ যোৱা। বিদায় গুৰুদেৱ। এই যাম ৰ এটা হ'লে এটা হ'লে গুৰুদেৱ, এতিয়া আমি উভতি যাওঁ হস্তিনাপুৰলৈ। ভাল গুৰুদেৱ। Teddy down, Donkey Teddy down, Teddy Donkey down, Donkey Teddy, Giddy Teddy, Donkey Teddy, Giddy Teddy, Giddy Teddy, Donkey Teddy down, Donkey Teddy down, Teddy Donkey down, Donkey Teddy, Giddy Teddy, Donkey Teddy, Giddy Teddy, Giddy Teddy, Ta Pulina. Giddy Donkey Pulina, hey. Oh